So good morning সকলোলৈ নমস্কাৰ আজি ভিডিওটো মানে তোমাৰ ৰিল সিস্টেম মানে 9x16 নহয় আজি ভিডিওটো বেকা কৰি হ'ব আজি মানে ভাবিছো মানে মোৰ ৰুমটোত আজি বহুত পৰা কি হৈ আছে কিবা সৰু সৰু পিপৰ বিলাকে বহুত মানে মোৰ ফ্লোৰটোত মানে পুৰা বগাই থাকে সো তাকে ভাবিছো মোৰ তাত যেহেতু সাফ এক্সেল আনা হৈ আছে তো পানী মিলাই সাফ এক্সেল মাৰি পুৰা ফ্লোৰ ধুই দিম আৰু ইফালে একবাৰ সব বহুত মানে বস্তু ৰাখি থৈছো মই সো জোতা কিছু ৰিমুভ কৰিব লাগিব সো আজি ভিডিওটো চাওক আজি পুৰা ৰুমটো মই কেনেকৈ ক্লিন কৰি চাব আৰু ইফালে পাকঘৰটো অকণমান চাফা কৰিবলগীয়া আছে বহুত দিন হৈ গ'ল চাফা কৰা নাই চ' যিখিনি আৱৰ্জনীয়া কাপোৰ চব পেলাই কৰি আছোঁ তেনেহ'লে ভিডিওটো আজি চাই থাকক মাৰি দিলোঁ এতিয়া এইখিনি অকণমান চাফা কৰিব লগা আছে তো এইখিনি অকণমান চাফা কৰি দিম কি গৰম বে ভাত চব একবাৰ চব চাফা তাফা কৰি ল'লোঁ চব চাফা তাফা কৰি এতিয়া জাষ্ট মই চব্জিটো উঠাই দিছোঁ চব্জিটো দেখাই আছোঁ মানে এই পানী জাষ্ট ঢালিছোঁ ইমান চাফা লাগে ল'ৰা মানুহ হয় অলৰেডি ভাতটো মোৰ হৈ গ'লগৈ তো ৰুমটো চব চাফা তাফা কৰিলোঁ এইবিলাক ষ্টেণ্ডডাল ইয়াত ৰাখিছিলোঁ মই ভিডিঅ' বনোৱাৰ কাৰণে বাল্টিটো ইয়াতে আছে চাওঁ নেকি গাটো ধুই লওঁ বহুত গৰম হয় ভাই পাগলা হৈ গৈছে ইমান গৰমত আৰু ইফালে আজি মৌচমটো বহুত ভালেই হয় বাৰু অলপ ৰ'দ দি আছে তো গাটো ধুই আহোঁগৈ মই পইচা দি আহিলোঁ ৰুমৰ মালিকনক বাপৰে ৰুমত থাকিলোঁ বুলিয়ে মানে ইমান টকা দিব লাগে ভাই 5300 দিব লগা হৈছে মোৰ বেয়া হৈছে অকলে আছোঁ মানে বেলেগ মানুহ নাথাকে ইয়াত বহুত জ্বালা অকলে থাকিলে বহুত টকা যায় কি কৰিব উপায় নাই অকলে থাকিব লাগিব চব্জিখিনিও পাক আহি আছে তো গাটো মই ধুই আহোঁগৈ বুলি ভাবি আছোঁ কিন্তু বাট যাব পৰা নাই চব্জিখিনি অকণমান হ'ব বাৰু আৰু পাক আহিব গা পাটো ধুই আহোঁগৈ আৰু তেনেহ'লে ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ যিহেতু বহুত গৰম হয় তো গা পাটো ধুই লওঁ গা পাটো ধুইনো কি আৰু ভাতটো খাব লাগিব ভাতটো খাই কেনে আকৌ শুব লাগিব চ' ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কমেণ্ট এটা আৰু পাৰিলে চেনেলটো ফ'ল' কৰি ল'ব যিহেতু কণ্টেণ্ট মনিটাইজেশ্যন আহি গ'ল মোৰ চ' ফ'ল' কৰি ল'ব বহুত ভাল লাগি আছে মনটো থেংক ইউ ছ' মাছ